আজি মই আপোনালোকক বেবি হেলদি আৰু টেষ্টি এটা কলৰ ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই লৈছোঁ এগিলাচ গাখীৰ, 2টা কল আৰু 2খন বিস্কুট। গাখীৰখিনি ভালদৰে উতলাই লৈছোঁ। বেবিৰ হেলদি ৰেচিপিৰ লগতে তেওঁলোকক টেষ্টি ৰেচিপিও দিয়াটো প্ৰয়োজন, কাৰণ তেওঁলোকে টেষ্টি নহ'লে খাব নিবিচাৰে। এয়া মই এগিলাচ গাখীৰ লৈছোঁ। কল 2টা ভালদৰে এনেকৈ পিটিকি লৈছোঁ। তেওঁলোকে এনেকৈ বনালে খাই বহুত টেষ্টি পায়, লগতে হেলদিও হয়। তেওঁলোকক হেলদি ফুড হিচাপে কলটো দিয়াৰ প্ৰয়োজন সৰুতে। আৰু যদি চৰ্দি হৈও থাকে তেতিয়া এনেকৈ দিলে অলপমান গৰম কৰি দিলে তেওঁলোকে খাই ভাল পায় আৰু একো অপকাৰো নকৰে। ভালদৰে পিটিকা হৈ গ'ল কলখিনি। এতিয়া এইখিনি আহাৰৰ বাতিটোত মই বাকি লৈছোঁ। এই বাতিটোতে এতিয়া মই বিস্কুট 2খন গুড়ি কৰি ল'ম হাতেৰে। বিস্কুট 2খন মই টেষ্টৰ বাবে দিছোঁ মেৰিগ'ল্ড বিস্কুট। ভালদৰে মোহাৰা হৈ গ'লে দেখিছেনে, গুড়ি হৈ গৈছে। এতিয়া সেই চচপেনটোতে মই গাখীৰ আৰু বিস্কুটখিনি ভালদৰে মিহলি কৰি ল'ম। এইখিনি জুইত মিহলি নকৰিব, এনেকৈ মিহলি কৰি ল'ব প্ৰথমতে। জুইত মিহলি কৰিলে গোটা গুটি হৈ যায়গৈ। এনেদৰে প্ৰথমতে মিহলি কৰি ল'ব। যিমানখিনি গাখীৰ পৰিমাণ লাগে আপোনালোকে মিলাই ল'ব। মই ইয়াত এগিলাচ গাখীৰ অলপমান থৈ দিছোঁ, সেইখিনি অলপ পিছত মিক্স কৰি দিম। এতিয়া এইখিনি ভালদৰে অলপ কম জুইত সিজাই লৈছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি গাখীৰ বাকি দিব। ল'ৰা ছোৱালীবিলাকে একে নিচিনা আহাৰ সদায় খাব নোখোজে, সেইবাবে বেলেগ বেলেগ অলপ ধৰণৰ আহাৰ দিব মই চেষ্টা কৰোঁ। এতিয়া এইখিনি হৈ গ'ল। এতিয়া আমি ৰেডি কৰি ৰখা শিশুৰ বাতিটোত বিস্কুটৰ আৰু গাখীৰৰ মিশ্ৰণখিনি বাকি দিছোঁ। এইখিনি বাকি দিয়াৰ লগত কলখিনি কুহুমীয়া অলপ সেনেকুৱা হৈ যায়, ঠাণ্ডা ভাৱটো আঁতৰি যায় আৰু এইখিনি ধুনীয়া হৈ পৰে। এয়া মোৰ ৰেডি হৈ গ'ল। আৰু বাকি থকা গাখীৰখিনিও ইয়াতে বাকি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ব আপোনালোকে। এইখিনি বহুত টেষ্টি হয়। এইখিনি মোৰ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।